নমস্কাৰ বন্ধু বান্ধৱীসকল লাৰ্ণিং ফৰ অল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক শিকাম যে চেকবুক এখন কেনেকৈ ফিল আপ কৰিব লাগে। অৰ্থাৎ আপোনালোকে যদি কেতিয়াবা অন্য ব্যক্তিক চেকবুকৰ জৰিয়তে পইচা দিব বিচাৰে তেন্তে ফৰ্মখন কেনেকৈ ফিল আপ কৰিব। গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা কথা কওঁ যে চেকবুকৰ ভেলিডিটি অনলি তিনি মাহহে থাকে আৰু 3 মাহৰ পিছত কিন্তু কোনো পইচা উইথড্ৰল কৰিব বিচাৰিলেও এইখনৰ কোনো কাম নহ'ব। আৰু যদি আপোনালোকে মোৰ চেনেলটি এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেন্তে অতি শীঘ্ৰেই কৰি লওক, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আপোনালোকে মোৰ চেনেলটিৰ জৰিয়তে পাই থাকিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, প্ৰথমতে আপোনালোকে কি কৰিব, এয়া আপোনালোকে প্ৰথমতে ইয়াত ডেট লিখিব দিছে, ডেটটো লিখিব লাগিব। ডেটটো কেনেকৈ লিখিব মই সেইটো নমুনাটো দেখাই দিছোঁ আপোনালোকক, চাই লওক। এয়া প্ৰথমতে আপোনালোকে তাৰিখটো লিখিব, ডেজটো লিখিব, কিমান দিন আজি কিমান তাৰিখ। আজি যেনিবা আমাৰ 10 জুলাই, গতিকে 10 তাৰিখ লিখিলোঁ। তাৰপিছতে মাহটো 7 জুলাই মাহ 7 আৰু 2020, গতিকে 10 জুলাই 2020 আমাৰ তাৰিখটো প্ৰথমে লিখি ল'ব ইয়াতে। এইখন এখন কানাডা বেংকৰ চেকবুক হয়, চাই লওক। তাৰপিছতে আপোনালোকে যাক পইচা দিব বিচাৰে তো তাক পে'টোৰ কাষতে নামটো লিখিব লাগিব, যাক পইচা দিব বিচাৰে চেকবুকৰ জৰিয়তে। চাব, এটা কথা মন কৰিব, পে'টোৰ একেবাৰে লাগালাগিকৈ যাতে আপোনালোকে নামটো লিখিব পাৰে, নামটো লিখে। কাৰণ পে'ৰ আগত যদি আপোনালোকে স্পেচ ৰাখে তেতিয়াহ'লে কিন্তু ভয় আছে, কাৰণ কোনোবাই আকৌ চলনাৰে মানে ইয়াতে অন্য নাম এটা এড কৰি দিব পাৰে। এতিয়া আমি ৰূপা ডেকাক পইচা ট্ৰান্সফাৰ কৰিব বিচাৰিম, সেইকাৰণে আমি নামটো পূৰা পে'ৰ কাষৰ পৰা ষ্টাৰ্ট দিছোঁ, কাৰণ ইয়াত যাতে কোনো অপৰূপা বা এনেকৈ এড কৰিব নোৱাৰে, নামটো বেলেগ হৈ যাব, তেতিয়া বেলেগৰ তালৈ গুচি যাব পইচাটো। সেইকাৰণে আপোনালোকে যাক পইচা দিব সেই পইচা দিয়া নামটো আপোনালোকে একদম পে'ৰ কাষৰ পৰাই লিখিব। তাৰপিছতে এনেকৈ কাটি দিব ডেছ দি পিনে, যাতে ইয়াত কোনো নাম লিখিব নোৱাৰে। আৰু তাৰপিছতে আপোনালোকে ৰুপেটো কিমান এমাউণ্ট দিব সেইটো আখৰেৰে লিখিব লাগিব। আখৰেৰে লিখিবৰ কাৰণে আপোনালোকে নামটোৰ দৰে পূৰা কাষৰ পৰা লিখিব, যাতে ইয়াত আৰু কোনো অন্যকৈ এড কৰিব নোৱাৰে। চ' এনেকৈ আমি দিম এতিয়া 1000, তো 1000টো লিখিছোঁ এনেকৈ 1000 অনলি। চ' এইটো আমি স্পেচ ৰখা নাই, চাওক এনেকৈ লিখিব লাগিব। তাৰপিছত এনেকৈ ডেছ দি দিব, যাতে ইয়াত কোনো আৰু এড কৰিব নোৱাৰে, কোনো লিখিব নোৱাৰে অন্যকৈ। চাওক, তলতো স্পেচ আছে, গতিকে ইয়াতেও ডেছ দি দিব আপোনালোকে এনেকৈ, চাওক। তাৰপিছতে আপোনালোকে এমাউণ্টটো লিখিব, এমাউণ্টটো কিমান দিছে 1000 অনলি। চ' ইয়াতে আপোনালোকে সংখ্যাৰে লিখিব লাগিব 1000। ইয়াতেও আপোনালোকে স্পেচ নাৰাখিব, ৰুপিছৰ কাষৰ পৰাই লিখিব, যাতে কোনো আৰু সংখ্যা এড কৰিব নোৱাৰে। তাৰপিছতে ইয়াতে অনলিটো লিখি দিব ডেজটো। চ' তাৰপিছত ইয়াতেও শূন্য যাতে আৰু এড কৰিব নোৱাৰে, সেইকাৰণে এইটো লিখি দিব। চাওক, এনেকৈ পূৰা মোৰ দৰে লিখিব লাগিব। তাৰপিছত আপোনালোকে লাষ্টত কি কৰিব, ইয়াতে চাইনটো মাৰিব লাগিব। চাইনটো আপোনালোকে কেনেকৈ মাৰিব লাগিব শুনক। আপোনালোকে বেংকত নামটো চাইন যেনেকৈ ৰেজিষ্টাৰ কৰোঁতে চাইনটো দিছিল, ঠিক তেনেকৈ লিখিব লাগিব, চাইনটো মিলিব লাগিব চাইনটো। চ' এনেকৈ লিখিব। তাৰপিছত আপোনালোকে কি কৰিব, চাওক, আপুনি যাক পইচা দিব সেই ব্যক্তিজনৰ বিহাফত যাতে পইচা অন্য ব্যক্তিয়ে উলিয়াব নোৱাৰে, তাৰ কাৰণে আপোনালোকে এইটো কাটি দিব পাৰে, ইয়াত ধাৰাকো অৰ বিয়াৰাৰ বুলি লিখাটো। আৰু যদি আপোনালোকে বিচাৰে যে তেওঁৰ বিহাফত, তেওঁ উপস্থিত নথকা অৱস্থাত তেওঁৰ বিহাফত অন্য ব্যক্তিয়ে পইচা উলিয়াব পৰাটো আপোনালোকে বিচাৰে, তেন্তে এইটো কাটিব নালাগে। আৰু যদি নিবিচাৰে তেন্তে এইটো কাটি দিব, তেতিয়া ভাল হ'ব, প্ৰব্লেম নাথাকিব। আৰু আপোনালোকে এনেকৈ মোৰ দৰে একাউণ্ট পে'ই বুলি লিখিব পাৰে কাষত। কিয় এইটো, কাৰণ আপুনি যদি ব্যক্তিজনে পইচাটো ট্ৰান্সফাৰ কৰাহে বিচাৰে তেওঁৰ একাউণ্টলৈ আৰু তেওঁ কেছ উলিয়াটো নিবিচাৰে, তেন্তে আপুনি সেইটো একাউণ্ট পে'ই বুলি লিখিব পাৰে। আৰু যদি তেওঁ পইচাটো কেছ উলিয়াব পৰাটো বিচাৰে তেন্তে এইটো লিখিব নালাগে। মানে আপুনি যাক পইচাটো দিব বিচাৰিব সেই ব্যক্তিজনে অনলি তেওঁৰ একাউণ্টলৈহে পইচাটো ট্ৰান্সফাৰ কৰা বিচাৰে আৰু কেছ উলিওৱাটো নিবিচাৰে, তেন্তে একাউণ্ট পে'ই বুলি কাষত লিখিব পাৰে। আৰু যদি তেওঁ কেছ উলিওৱাটো বিচাৰে তেন্তে একাউণ্ট পে'ই লিখাৰ কোনো দৰকাৰ নাই, আৰু লিখিলেও ভালেই ক'ব গ'লে। চ' এনেকৈ আপোনালোকে ফৰ্মখন ফিল আপ কৰিব, 1000টো এনেকৈ লিখিব ঠিক কাষৰ পৰা, আৰু চহীটো সেনেকৈ মাৰিব।
যেনেকৈ ৰেজিষ্টাৰ কৰোঁতে কৰিছিল। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টি চাই ভাল পালে তেন্তে লাইক এটা নিশ্চয় দিব, কাৰণ ভিডিঅ'টো আমি বনাওঁ সকলো তথ্য শুদ্ধভাৱে চাই।